হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালনে? মোৰো ভাল। আজি হৈছে ছানডে'। আজি মই মোৰ ফেমিলিৰ লগত মোৰ ল'ৰা ছোৱালী আৰু মানুহজনৰ সৈতে এনে এটা প্লেচলৈ গৈ আছোঁ, লখিমপুৰৰ এটা পৰ্যটনস্থলীলৈ গৈ আছোঁ। যিটো পৰ্যটনস্থলী আমাৰ অকল লখিমপুৰতে নহয়, গোটেই অসমতে পপুলাৰ হৈ পৰিছে। আৰু পপুলাৰ হোৱাৰ কাৰণো কিন্তু বহুত আছে। কাৰণ এই লখিমপুৰৰ বাহাদুৰ চুকৰ লাহন গাঁৱৰ যিটো পৰ্যটনস্থলীৰ কথা মই ক'বলৈ গৈ আছোঁ, সেই পৰ্যটনস্থলীটোৰ নাম হৈছে গ্ৰাম্য ভূমি। কাৰণ তাৰ নামটোতে তাৰ গোটেই মিনিংখিনি সোমাই পৰিছে। কাৰণ পপুলাৰ হোৱাৰ অন্য এটা ৰিজনো এইটো যে গ্ৰাম্য ভূমি গ্ৰাম্য গাঁৱৰ জীৱন। কাৰণ তাত গ'লে আপোনালোকে গাঁৱৰ প্ৰত্যেকটা বস্তুৰ লগত আপুনি ৰিলেট কৰিব পাৰিব। লগতে গাঁৱৰ যিখিনি পৰিৱেশ আপুনি যদি মিছ কৰি আছে, তেতিয়া আপুনি তাত গ'লে সেই গোটেইখিনি আপুনি পাই যাব। মই মানুহৰ মুখত শুনি আছিলোঁ, ফাইনেলো ময়ো গ'লোঁ। কিন্তু গৈ পেলাই মই ভালে পালোঁ। আৰু পপুলাৰ সেইটো কাৰণেই হৈছে কাৰণ মানুহে আজিকালি নিজৰ জীৱনটোক অলপ হ'লেও শান্ত পৰিৱেশত যাব বিচাৰে বা প্ৰাকৃতিক কিছুমান সৌন্দৰ্য ল'ব বিচাৰে। কাৰণ আজিকালি হৈছে ডিজিটেল যুগ। মানুহে ইমান বিজি লাইফত অলপ হ'লেও শান্তি বিচাৰে। শান্তি যদি আপোনাৰো ল'ব মন গৈ আছে, তেতিয়া আপুনি গ্ৰাম্য ভূমিৰ যি পৰ্যটনস্থলী আমাৰ লখিমপুৰত আছে, তাত আপুনি যাব পাৰে। মাত্ৰ 20 টকা টিকেট। আৰু সেই 20 টকাৰ টিকেটৰ বিনিময়ত আপুনি গাঁৱৰ সকলোখিনি পৰিৱেশ তাত উপভোগ কৰিব পাৰিব। লগতে আৰু বহুত কিবাকিবি আছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়াহ'লে আপোনালোকে সকলোখিনি তাত গম পাই যাব কি কি বস্তু আছে। মই প্ৰথমে আপোনালোকক কওঁ, সেইটো কাৰণে পপুলাৰ হৈছে কাৰণ আজিকালি যি ডিজিটেল যুগ, মানুহে গাঁৱৰ পৰিৱেশ বহুত মিছ কৰে। আৰু গাঁৱৰ প্ৰাকৃতিক যি মনোমোহা পৰিৱেশ, সেইটো ল'বলৈ বিচাৰে। মই হৈছোঁ এগৰাকী গাঁৱৰ ছোৱালী। গাঁৱৰ পৰিৱেশ মোৰ বহুত প্ৰিয়। আৰু গাঁৱত থাকিয়ে যিহেতুকে ডাঙৰ হৈছোঁ, গাঁৱৰ প্ৰত্যেকটা পৰিৱেশ, প্ৰত্যেকটা বস্তুৰ লগত মই ৰিলেট কৰিব পাৰোঁ। মই তাত গৈ মোৰ ফিলিংছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ কিন্তু মনটো বহুত ভাল লাগিছে। আৰু আপোনালোকৰো যে ভাল লাগিব, তাৰ মই 100% গেৰাণ্টি দিব পাৰিম। কাৰণ তাৰ যিখিনি পৰিৱেশ ইমানে চফা, ইমানে ক্লিন, আৰু মানুহৰ কিন্তু ভিৰ আছে দেই। তাত বহুত মানুহ আহে এই একমাত্ৰ গাঁৱৰ পৰিৱেশটো ল'বলৈ। আপুনিও যদি গাঁৱৰ পৰিৱেশ মিছ কৰি আছে, তেতিয়া আপোনাৰ গ্ৰাম্য ভূমিতকৈ আৰু দি বেষ্ট প্লেচ হ'বই নোৱাৰে। তাতো আপুনি গৈ আপোনাৰ ককা আজো ককা দিনৰ কিছুমান বস্তু ইয়াত দেখিছে নহয়, পিৰাৰ পৰা আদি কৰি চোলা, যি বস্তু আপুনি ভিডিঅ'ত দেখি আছে, প্ৰত্যেকটা গাঁৱৰ লগত জড়িত। আৰু সেই গাঁৱৰ লগত জড়িত থকাৰ কাৰণে এই পৰ্যটনস্থলীটোৰ নাম হৈ গৈছে গ্ৰাম্য ভূমি। আৰু তাত আপুনি আপোনাৰ ককা আজো ককা দিনৰ প্ৰত্যেকটা বস্তু আপুনি তাত দেখা পাব। এটা এটা বস্তু ক'বলৈ বহুত টাইম লাগিব, কাৰণ বহুত বস্তু আছে। বহুত বস্তু আপুনি আপোনাৰ ল'ৰা ছোৱালীয়ে যদি গাঁৱত কেতিয়া যোৱা নাই বা গাঁৱৰ নহয়, আপুনি টাউন এৰিয়া, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীকে আপুনি গাঁৱৰ পৰিৱেশ দেখুৱাই বহুতখিনি সিহঁতক নলেজ দিব পাৰিব। কাৰণ তাত বহুতখিনি নলেজেবল বস্তু আছে। আৰু ককা আজো ককা দিনৰ যিবিলাক বস্তু আজিকালি প্ৰায় মিচিং হৈ গৈছে, সেইবিলাক আপুনি এই গ্ৰাম্য ভূমিত দেখা পাব। আৰু তাত পুৰণা দিনৰ যিবিলাক বস্তু ইয়াত মিউজিয়াম টাইপত সংৰক্ষণ কৰি ৰাখিছে। আৰু তাত কিছুমান আৰ্ট কৰি থৈছে, ৱালত হওক বা সৰু সৰু জেগাত হওক। প্ৰত্যেকটা আৰ্টে যেনিবা একেবাৰে কথা কৈ আছে, পূৰা জীৱিত আৰ্ট, গাঁৱৰ পৰিৱেশৰ লগত জড়িত সেই আৰ্টবিলাক। আৰু সেইটো কাৰণেও ভাল লাগিছে, কাৰণ প্ৰত্যেকটা বস্তুৱে হৃদয় চুই গৈছে। আৰু সেইটোৰ লগতে আপুনি আপোনাৰ প্ৰিয়জনৰ লগত ইভিনিং টাইমত তাত গৈ অকণমান টাইম স্পেণ্ড কৰিব যদি ভাবে, তেতিয়াও যাব পাৰে। আৰু টাইম স্পেণ্ড কৰিবলৈ আপোনাৰ যি পুখুৰী আছে, কাৰণ গাঁৱততো প্ৰত্যেকৰ ঘৰত পুখুৰী থাকে, পুখুৰীৰ চাৰিওফালে যি ছিটিং এৰেঞ্জমেণ্ট কৰি দিছে, সেইটো বহুত মোৰ ভাল লাগিছে। ইয়াত দেখি আছে নহয়, প্ৰত্যেকটা বস্তুৱে ইয়াত আগৰ পুৰণা দিনৰ, এটা এটাকৈ ক'লে বহুত টাইম যাব। আপোনালোকে ভিজিট কৰিলে ইয়াত দেখা পাব। আৰু প্ৰিয়জনৰ লগত আপুনি টাইম স্পেণ্ড কৰাৰ লগত যদি কিবা খাব বিচাৰে, তেতিয়াহ'লে তাত খোৱাৰ আইটেমো আপোনালোকে পাব। বা আপোনাৰ ল'ৰা ছোৱালী যদি
অকণমান ইভিনিং টাইমত পাৰ্কত গৈ ভাল পায়, তেতিয়া তাত পাৰ্কৰ নিচিনাও আপোনালোকৰ ল'ৰা ছোৱালীয়ে খেলিব পাৰিব, দৌৰিব পাৰিব বা তাত কিছুমান জোলনা ওলমাই থৈছে। মানে প্ৰত্যেকটা মানুহৰ মানে ইণ্টাৰেষ্টৰ লগত জড়িত বস্তুবিলাক তাত পাব। সৰু ল'ৰা ছোৱালীয়ে তাত খেলা ধূলা কৰিব পাৰিব, প্ৰিয়জনৰ সৈতে বহি একাপ কফি খাব পাৰিব। আৰু আপুনি নিজেও যদি ফটো তোলা চখ আপোনাৰ, তেতিয়া তাত এটা আছে, ফটো তুলিবলৈ এটা ধুনীয়া স্পট আছে, যিটো ট্ৰি হাউচ। তাত বহুতেই তাত উঠি ফটো মাৰে। চ' আপুনিও তাত গ'লে ফটো মাৰিব পাৰিব। মানে প্ৰত্যেকটা বস্তুৱে এটা আকৰ্ষণীয়, মানে চাবলগীয়া। আৰু ইভিনিং টাইমত গৈ চবচে বেছি ভাল লাগে। আৰু মই গ'লোঁ ইভিনিং টাইমতে। ইয়াত দেখিছেই নহয়, মানুহে পূৰা খোৱাৰ অৰ্ডাৰ কিছুমান দি এই ছাইডত যিবিলাক এনেকৈ সৰু সৰু ঘৰৰ নিচিনা, তাত বহি বহি খাইছে। ইয়াত পূৰা ৰছী দি পূৰা এনেকুৱাকৈ ব্ৰিজ বনাই দিছে, য'ত নেকি ল'ৰা ছোৱালীয়ে ধৰি ফুৰি আছে। আৰু গোটেই পুখুৰীটোৰ চাৰিওফালে ধুনীয়া ধুনীয়াকৈ এনেকৈ বনাই থৈ দিছে। চ' আপোনালোকে তাত ভিজিট কৰিব পাৰে, চাব পাৰে, আৰু চাই নিজৰ মনটোক সান্তনা দিব পাৰে, নিজৰ মনটো ভাল লগাব পাৰে। কাৰণ ইমান দূৰত নহয়, আমাৰ লখিমপুৰৰে ইমান ধুনীয়া এটা পৰ্যটনস্থলী হৈছে, যিটো নেকি প্ৰত্যেক গাঁৱতে আই থিংক হ'ব লাগে। চ' যোনজনে এই গ্ৰাম্যভূমিৰ কথা ভাবি এইখন বনাইছে, তাক বহুত বহুত ধন্যবাদ। আৰু লাষ্টত কিবা এটা খাই আজিৰ যিটো ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। যদি অলপ হ'লেও আপোনালোকৰ ব্লগটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' ধন্যবাদ।